मौसम मौसम था सुहाना बड़ा मौसम मौसम मैंने देखा उसे हुआ मैं पागल बस पल भर में এভৰিৱান আজি আমি উপস্থিত আছোহি এখন গাঁৱত যোৰহাটতে আছে গাঁওখন গাঁওখনৰ নাম আপোনাৰ মই ভালকৈ নাজানো দেই মই খালি আপোনালোকক পৰিৱেশটো দেখাব চেষ্টা কৰিম চাব দেখিছেনে কি ধুনীয়া এফালে ভঁৰাল খুব ধুনীয়াকৈ খেতি কৰি আছে দুইফালে দুটা পুখুৰী আছে ধান খেতি কৰা হৈছে ইয়াত কি ধুনীয়া বতাহ মাৰিছে আৰু দেৰি নকৰি আমি এতিয়া মাছ মাৰিবলৈ যাম কাৰণ দুটা পুখুৰী আছে মাহঁতে এতিয়া কাজিয়া লাগিছে বৰশী কোনে পাব এনেকুৱা হ'লে হাই দেখাই দিয়া মা থাকিবলৈ মন যায় দেই কি ধুনীয়া বতাহ বোকাৰ গুণ দুইফালে পুখুৰী আছে এতিয়া মাছ আমি ধৰিম হাই মনু ধুনীয়া ন মাছ পিটি আছে যদি মাছটো লাগে কেনেবাকৈ আপোনালোকক মই দেখাম হা ক'তা মাছ দেখিছোঁ মই দেখাই নাই দেখিলোঁ খালি এতিয়া কেনেকৈ দেখাম কেমেৰাত ধৰিব পৰা নাই এইবাৰ মেদানত হৈছে আমাৰ মা টিক টিক 1 টিক টিক 2 5 minutes later আহিলে নি দুজনী মাইকী মানুহে মাছ নাপাই এতিয়া মতাটো আনিবলৈ গৈছে এতিয়া ময়দানত আংকল মাছলৈ গৈছিলোঁ এজনী নাপালোঁ a few moments later এয়া মঞ্চত আমাৰ পাপা চব ফেইল হৈ পেলাই এতিয়া পাপা লাষ্ট চান্স এয়া আমাৰ আইতাই তামোল খুন্দিছে দিব হ'ল নে দিয়ক আকৌ আগতে মনোহতৰ আইতাই যে দিয়ে যে হৈ যাব ইমানে হৈ যাব হাঁহি দিয়ক এবাৰ nice আপুনি ৰাতিপুৱা কি কৰিব ৰাতিপুৱা শুই উঠি গৰু উলিয়াওঁ গোবৰ পেলাওঁ গাখীৰ খীৰাওঁ গাখীৰ অকণমান ওলাই বেছি নোলায় তাৰপৰা আকৌ গৰু চৰু যোৱাটো সৈতে উলিয়াওঁ এৰাল দিওঁগৈ দি আহি আকৌ তাৰপৰা গোহালি যাওঁ চাহ পানী খাওঁহি সেয়াই কৰি থাকোঁ কি কৰে মই খৰালি দিনত ৰঙালাও কৰোঁ বেঙেনা কৰোঁ গাজৰ কৰোঁ ধনিয়া পালেং কৰোঁ তাৰপৰা ফ্ৰেঞ্চিং কৰোঁ খুৰা কাঠে দুজোপামান কৰোঁ খৰালি হ'লে সেয়া কৰোঁ বাৰিষা এতিয়া কুমিৰীয়া জোপা আছে জলকীয়া আছে ভাতকেৰেলা নাই ৰঙালাও এজোপা দিছোঁ ৰঙালাও এজোপা এটা পকা সূতা দি লাগি আছে আৰু নাই পালে সেইটো কৰি এটা কৰোঁগৈ চবেই কৰি থাকোঁ অঁ এইটো টিউবৱেলটো নমৰাকৈ পানী ওলাই থাকে দেখিছেনে কি ঠাণ্ডা পানী ভৰিকেইটা নেদেখাওঁ বহুত বেয়া মানে এতিয়া খেতিখনকে দেখাওঁগৈচোন বলক ক'ত কি লাগিছে এইটো বৰ খৰুৱা বেঙেনা লাগিছে নে নাই লগা মইহে দেখা নাই মানে অঁ দেখিলোঁ এইটো ডাঙৰ এটা আছে সেই তলত দুটা দেখিলোঁ এজোপা কুন্দুলি কুন্দুলি দেখিছেনে আইতাই লগোৱা কুন্দুলি
ঐ ইমান ধুনীয়া ছিঙি চাওঁ নি কোমল সেইজোপা মজা নেমু হা অঁ নেমু লাগিব আছে ৰ'বা নতুন নি নাই চিঙা অঁ এয়া নেমু কি ধুনীয়া অঁ এতিয়া যিহেতু কঠীয়া পৰা দিন এয়া কঠীয়া পাৰি থৈছে অলপ দিনৰ পাছত ৰুব এয়া চাওক কি ধুনীয়া কি আছে আৰু এটা অঁ এইকেইটা জলকীয়া লাগি আছে অঁ এইজোপা এইকেইজোপা টেঙা মৰা অঁ এইকেইজোপা টেঙা মাৰ এইটো আমাৰ ঘৰতো আছে হয় মা মই দাইলত দি খোৱাটো নিব এতিয়াও স্কিনখন ধুনীয়া হৈ আছে ৰাতিপুৱা 9টামান বজাত ভাত কেইটামান খাওঁ ৰাতিপুৱাতে এবাৰ চাহ পানী খাওঁ হৰলিক্স খাওঁ অঁ ময়ো হৰলিক্স খাব লাগিব তেতিয়াহ'লে হৰলিক্স এগিলাচ খাওঁ তাৰপৰা চাহ খাওঁ চাহ খোৱাৰ পিছত তাৰপৰা আকৌ 9-10টাত ভাত খাওঁ ভাতকেইটা খাই আৰু দিনটো এনেকৈ থাকোঁ 1টামান 12:30মান বজাত আকৌ চাহ অকণ খাওঁ খাই 3টামান বজাত জলপান ইমানকেইটামান খাওঁ সৰহকৈ নাখাওঁ তাৰপিছত আৰু গধূলি সন্ধিয়া লগা সময়ত চাহ অকণ খাওঁ আৰু 9টামান 9:30মান বজাত ভাত খাই আৰু শুই যাওঁ মুখখন যে গুটি চুটি নাই কি কৰেনো আপুনি মোকো কওক কিবা মোৰ আগৰ পৰা নাইও নাই নি আগত তেনেকুৱা হেৰি বটলৰ টেমা এটা আছিলে তাৰ হিমানী বুলি কয় সেইটো হিমানী টেমা এটা কিনি লওঁ আৰু 10 অনা এতিয়া দিনত 10 অনা তাৰপৰা পঞ্চ যে সেই পাউডাৰটো সেইটো আকৌ আগৰ টিঙৰ আছিলে সৰু ধুনীয়া ফুল এপাহ থাকে সেইটো আনি লওঁ সেই দুটাই ঘঁহোঁ আমি আৰু একো নঘঁহোঁ এতিয়া হিমানী পায় নে নাপায় জানো ময়ো কিনিম নাপায় হ'ব বটলটো থপৌকা ইমান টিমানি হ'ব আছেনে বটলটো নাই এইবোৰ আমাৰ আগৰ গাভৰু কালৰ কোনোবাই বিচাৰি পায় যদি মোক জনাবচোন আছে যদি ময়ো কিনিম বোৱাৰী হোৱাৰ পৰা কি কৰিলে এইবোৰ বাদ দিলোঁ আৰু অঁ তেতিয়া বেছি ধুনীয়া আছিলে কাৰণে ককাই চকুত পৰিলে আপুনি বিয়া হৈ আহিছিলে নে পলাই আহিছিলে বিয়া হৈ এইপিনে চাই কওক আকৌ ইমান লাজ কৰিছে যে অঁ বিয়া হৈ আহিছিলোঁ 80 বছৰ কোনে ক'ব বাৰু 80 বছৰ হ'ল এতিয়া ইমান ফিট ফাট চলি আছে 80 বছৰ মোতকো আপুনি দেখিহে লাগিছে অঁ চাওক আপুনি চুলি হৈ এদাই হ'ল মোৰ চুলি খৰি এদাই হ'লে কি হ'ব সেইবিলাক খাবলৈ দিলোঁ পুৰা হৈ শিকালোঁ হাই খুচিব নি এইফালে দি দিমগৈ এতিয়া এয়া মাছ ধৰা মেল কোনো এতিয়ালৈকে এটা মাছো পোৱা নাই খালি মাছ ধৰি বৰ ভাল পায় কাৰণে মাছ ধৰি আছে পেচেঞ্চ এইবোৰকে কয় গৰুজনীৰ নামটো কি ক'লে বাবুলি আপোনাৰ ভাগৰ চাগৰ নালাগে নি আইতা এনেকৈ অঁ ইমান কাম কৰি থাকে আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাছ ময়ো এনেকুৱা হ'ল আছে হয় নাই এইফালে পুখুৰী অঁ কোনফালেদি যাম অঁ এইফালে উঠি মাই গড বোকা হেই হা এইখন ঠিকে আছে নহয় মাই গড কৃষ্ণ কি ধুনীয়া ইয়াৰ পৰা যাবলৈকে মন নাযায় ইমান ধুনীয়া নহয় ধুনীয়া বস্তু দেখাবলৈ আপোনালোকক গৈ আছোঁ 1 2 and 3 এইখন চাওক কি ধুনীয়া পাচলি পাৰি এনেকৈ কৈ দিওঁ নি কেমেৰাটো এনেকৈ থাকক হয় নাই মোৰ মা ৰ'বলৈ 1 মিনিট এইখন
কি মজা লাগিছে দেখিছানে মই সোমাম বাৰু লাহেকৈ খালি একবাৰ নাযাওঁ বোলে খাই লওঁ অ' মা এইবোৰ কি ঐ ৰৈ দিব নাপায় লল অ' চ' সোমাই যাওঁ দেই ষ্টাৰ্টিং ফ্ৰম দিছ কেৰেলা কি ধুনীয়া লাগিছে ৰে তিতা কেৰেলা পাৰি অ' মা খালি আই হেট তিতা কেৰেলা বহুত বেয়া পাওঁ ইয়াত অকল তিতা কেৰেলাই নি চব আছে অঁ নহয় এখন বাৰীৰ কথাই সুধিছিলোঁ অকল তিতা কেৰেলা অঁ অঁ ক'লো দিছ টু আৰ বিজি ইন মেকিং ৰিলছ ক'ত আছে ইয়াৰ পিছত এইখিনি হেৰি এইটো জিকাই হয় কি ধুনীয়া লাগিছে ন আগৰখন কেৰেলা বাৰী এখন জিকা বাৰী এইখিনিলৈকে জিকাই আছে হয় নাই একদম লাষ্ট কথাটোলৈকে সেইফালেও জিকা মই কিন্তু তুৰৈটো দেখা নাই দেখিছোঁ যদি মই গম নাপাওঁ এইটোৱে যে তুৰৈ বুলি সেইটো গম পোৱা নাই তুৰৈলৈ যাম দেই এতিয়া এণ্টাৰ কৰিছোঁ এইটো ভুল তুৰৈ অঁ মই পাঁচটা বুলি ভাবিছিলোঁ তুৰৈ বস্তুটো সঁচাকৈ বহুত ধুনীয়া লাগিছে এই জেগাখনৰ নামটো কি বুলি কয় নহতীয়া যোৰহাট নহতীয়া হয় নাই 6 নম্বৰ স্পা কোনোবাই যদি আহিব বিচাৰিছে যোৰহাট নহতীয়ালৈ আহিলে হ'ব 6 নম্বৰ স্পা আকৌ এতিয়া আগলৈ অকল তুৰৈ এইখিনিত লাষ্ট এইটো চাইডে কিবা আছে একে নেকি নাই তুৰৈ খেতিৰ পৰা আহি আমি তিয়ঁহ খেতিলৈ সোমালোঁ হ'ব দে 1 মিনিট মই দেখাই নাই নহয় মেইন পিচটো অঁ এইটো তলত আছে ধেত তেৰিকা দেখাই নাছিলোঁ এইটো এইবোৰ চব তিয়ঁহ লাইটটো ইমান ধুনীয়া পৰিছে এতিয়া গোটেইখিনি তিয়ঁহ চাগে ন ছিঙি লৈ যাওঁ নি তিয়ঁহটো গমেই নাপাওঁ পকেটত খাইলে কেৰেলা মই নাখাওঁ এখন